স্বাগতম জনাইছোঁ মইনাটো ব্লগলৈ। মই কৈছোঁ আপোনালোকক তো আজি আছোঁ বিহু ফাংচনৰ মানে ইয়াত যি কৰিছে আপোনালোকক দেখাইছোঁ। মোৰ ভিতৰত আপোনালোকে নিশ্চয় দেখিছিলে ইয়াত কলাত আছিলে, তো ইয়াত দলং এখন বনাই দিলে আৰু এখনকৈ ইয়াত জাপি আছে, পেপা আছে আৰু কি মানে ৰদ দিছে তো জাপি আছে, পেপা আছে আৰু শৰাই আছে। তো বলক আজি ভিতৰলৈ গৈ আছোঁ, আপোনালোকক দেখাইছোঁ। তেনেকৈ ভিতৰলৈ ভালকৈ চাই থাকিব। মানে এইটো কমপ্লিট হোৱা নাই, আগলৈ দিয়াই নাই মানে ভালকৈ পতা হোৱা নাই। তাৰপিছত এইফালে আমাৰ এইফালে বাই মানে আমি আহি গ'লোঁ পথাৰৰ মাজত আৰু সেইফালে মাহঁতি গোটেই এজাক বহি আছে আৰু মই ইয়াত আছোঁ মহকেইটা আৰু দুটা মানুহৰ মাজত আৰু ভেলাঘৰটো মোৰ আগত এইফালে আৰু সেইফালে হৈছে গেটখন। তো এতিয়া সোমাব বলকচোন মহটোৰ ওচৰত, বলচোন সোমাব দিয়ে। সোমাই হাত দি পাছ। তো এইফালে হয় কি কয় অসমীয়াত গৰখীয়া নে কি কয়? অঁ গৰখীয়া ন, গৰখীয়া দেখিছে এইফালে গৰখীয়া। মই গৰখীয়া লগত এই মহটো দেখিছে, এই ডবল মহটো খেৰে বনাইছে ন, খেৰে বনাইছে। এইটো খেৰেদি নিৰ্মাণ কৰা হৈছে আৰু মাথাটো এইফালে যুদ্ধ কৰিবলৈ মানে হেৰি কৰি আছে দেই। মহটো মোক খুন্দিয়াই নিদিলে হয় ন, খুন্দিয়াই দিলে কি হ'ব, মোক হস্পিটেলত ভৰ্তি হৈ থাকিব লাগিব। তো এতিয়া সিটো মহ আৰু সিটো গৰখীয়াৰ ওচৰত যাওঁ। সিটো গৰখীয়া কি কৰি আছে, সিটো গৰখীয়া লাঠি লৈ আছে। মানে এই গৰখীয়াটো মানে আইচাইডেও এটা এই ডাঙৰ হৈ আছে, মানে মহটোৱে খুন্দিয়াই ফুলিয়াই থৈছে আৰু। তাৰপিছত এই পাৰ হোৱাটো বেয়া লাগে। এইফালে মহ এটা, এইটো ৰঙা চকু, কি চাব আপোনালোকে, চকুকেইটা কি ৰঙা আৰু বাকচ ন, এইটো মাথাটো বাকচ বোলে, বাকচ কি ধুনীয়াকৈ নিৰ্মাণ কৰি দিছে। আৰু গোটেই আৰু ইটো বডিটো মানে এইফালে মানে হেৰি গৰখীয়াজন গামোচা চামোচা লৈ ৰখি আছে। ককাইদেউ গৰখীয়া ন, হয় নাই ককাইদেউ? বিহুত কেনেকুৱা লাগিব আপোনাৰ? তাৰপিছত নেকাতে দেখোন এইটো। এতিয়া বলক ভিতৰলৈ গৈ আছোঁ আপোনালোকৰ ওচৰত। মানে এইটো হৈছে ভেলাঘৰটো ভালকৈ নিৰ্মাণ কৰা নাই। আগফালতো বনাই থৈছে, ইয়াত লগাই থৈছে, হয় ইয়াত লগাই থৈছে হাতী দুটা ফটো আৰু সেইফালে ডিয়াৰৰ ফটো লগাই থৈ দিছে। আৰু এইখিনি মানে আগফালখন নিৰ্মাণ কৰি থৈ দিছে আৰু পিছফালখন মানে বনোৱাই নাই আৰু গেটখন যেনেকুৱা কৰি থৈছে সেনেকুৱাই এইটো ভেলাঘৰটো। আৰু ৰুমকেইটা পিছত মানে একো হেৰি কৰাই দিয়া নাই। এইখিনি চাওক, বিহুৰ দিনাখন ডিস্কো লাগিব আৰু চাওক কি ধুনীয়া। প্ৰথমবাৰ ইমানকৈ পাতি বিহু পাতি পিছলৈ মাঘ বিহুৰ সকলোকে শুভেচ্ছা জনালোঁ। আৰু আপোনালোকে ইয়ালৈ আহিব বিচাৰে যদি আহিব। চব বহি আছে, কেনেকুৱা লাগিছে? ভাল লাগিছে। সেইফালে ফটো মাৰি আছোঁ। বিহু এটা গাই দিয়ক। বিহু এতিয়া নোলাইছে না, ফটো লগত মাৰি গাই দে, কোনোবাই গাই দিয়ক বিহু এটা। মই আকৌ কুঞ্জলতাহে জানো। গাই দিয়ক চবে। কেনেকুৱা লাগিছে? অঁ ভাল লাগিছে। পিছত সেইফালে আমাৰ দোকানী ভিনদেউ বাঁহ এটা লৈ কি কৰিছে, মই মেজিটো হেৰি কৰি আছে। এতিয়া মানে ৰাইজসকলে বিহু গাবলৈ লৈছে এবাৰ, মানে এইফালে গোটেই বিহু গান গাই আছে। আৰু এইবিলাক দেখিছে কি ধুনীয়াকৈ মানে বিহু ইয়াত জেং বিহু নাচিব বোৱাৰীসকলে। তো আপোনালোকক বেক কেমেৰা কৰি ভালকৈ দেখাই দিওঁ আপোনালোকক।
আৰু এইখিনিয়ে দেখাইছিলোঁ আমাৰ বিহুৰ আয়োজন চলি থকা এইবিলাক আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো বজাই দিব বাই গাইজ